মাত্ৰ বিধান আছে, এটাই মাত্ৰ গতি আছে, সেই গতিটোৱে হৈছে সাধুৰ সংগ। সাধুৰ সংগত থাকি আমি নিজক নিয়ন্ত্ৰণ কৰিবলৈ যদি আমি শিকোঁ, তেতিয়াহ'লে আমি সুখ শান্তি আনন্দ আৰু সমৃদ্ধিৰে জীৱন অতিবাহিত কৰিব পাৰিম। আৰু আমি যদি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, অজিত ইন্দ্ৰিয় যাৰ মঞ্চ তন্তৰ আত্মাই পৰম শত্ৰু, শব্দটো শুনিব দেই, আত্মাই পৰম শত্ৰু নালাগে অজিত ইন্দ্ৰিয় যাৰ, গোটেই দেহাটোত আমাৰ ইন্দ্ৰিয়বিলাক আছে, এই ইন্দ্ৰিয়বিলাক যদি মনটোক স্বতন্ত্ৰ কৰি দিম, হাতে বিচৰাৰ দৰে যদি আমি ল'বলৈ যাওঁ, চকুৱে বিচৰাৰ দৰে যদি আমি আনিবলৈ যাওঁ, তেতিয়াহ'লে আত্মাই পৰম শত্ৰু। সেইবিলাক আমি মষিমূৰ কৰিবলৈ হ'লে যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, এইটো থাকিব লাগিব ভক্তি। নাই আজি তোৰ সংগী নাওখনি অকলে বা, মোৰ দেউতাই মোক সহায় কৰিবহি নোৱাৰে, মোৰ ককাই ভাই, মোৰ মা, মোৰ বাই ভনীয়ে মোক সহায় কৰিব নোৱাৰে, মোক কোনে সহায় কৰিব? মই নিজেই সহায় কৰিম। অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰৰ আত্মাই পৰম শত্ৰু নালাগে হ'ব। গতিকে এই শত্ৰুবিলাক আমাক চিনাকি কৰাই যদি দিয়ে যায়, সন্মুখৰ শত্ৰুক মানুহে প্ৰতিহত কৰিব পাৰি, পিছফালৰ শত্ৰুক কিন্তু মানুহে প্ৰতিহত কৰিব নোৱাৰি। সেইকাৰণে সাধু সংগৰ মাজলৈ আহিলে আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনখিনি আমাৰ অন্তৰায়, সেই অন্তৰায়খিনি সমাজে দেখুৱাই দিয়ে। সেইকাৰণে মুখ্য অতিথি, বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, এই অধ্যয়নপুষ্ট গুণী জ্ঞানী ব্যক্তিসকলক এইকাৰণেই অনুষ্ঠানলৈ মাতা হয় যে আমাৰ দৰে সাধাৰণ চহা জীৱনৰ মানুহবিলাকে আমি কেনেকৈ প্ৰগতিৰ শিখৰলৈ আগুৱাই যাম। সৌ মহান মনীষী সাধু সন্তসকলে যেনেকৈ জীৱন মহীয়ান কৰিছে, আমি নোৱাৰিলেও আমাৰ সতি সন্ততিসকলে কেনেকৈ লক্ষ্য পথত উপনীত হৈ সুন্দৰ জীৱনৰ গৰাকী হ'ব পাৰিব, এই কথাবিলাক বুজাই দিবৰ কাৰণেই এই মুকলি সভাখন আয়োজন কৰা হয়। আৰু সেই উদ্দেশ্যক আগত ৰাখি এই মুকলি সভাখনি আয়োজন কৰিলে আয়োজক মণ্ডলীৰ এটাই মাত্ৰ হেঁপাহ আছিল যে আমাৰ এই ৰূপালী জয়ন্তী অনুষ্ঠানটিৰ যোগেদি আমাৰ এই গাঁওখনলৈ যিটো সমন্বয় আহিব, সেই সমন্বয় যাতে যুগমীয়া হৈ ৰ'ব। এই অঞ্চলত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰিও ওচৰে পাজৰে থকা আটাইবিলাক নামঘৰৰ প্ৰত্যেকজন মানুহৰ মাজত যাতে আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ ভাৱ হওক, আন্তৰিকতা হওক, মোৰ ঘৰৰ সদস্যসকলৰ দৰে তেওঁলোকৰ লগত যেন মই আদান প্ৰদান কৰিব পাৰোঁ। মনৰ যিটো মলিনতা আছিল, কোনোবাখিনি যদি কেতিয়াবা হাই কাজিয়া হৈছিল, সেইবিলাক সকলো পৰিহাৰ কৰি, সেইবোৰ পাহৰি আমি এটা নতুন দিগন্তৰ সূচনা কৰি পেলাই সুন্দৰ পথৰ সন্ধান দিব লাগিব। মোৰ ল'ৰাটো কেৱল শিক্ষিত হ'লেই নহ'ব, মোৰ কাষৰ ঘৰৰ ল'ৰাটো শিক্ষিত হ'ব লাগিব। যদি মোৰ ল'ৰাটো শিক্ষিত কৰি দুদিনৰ পাছত আমি ঘৰলৈ সি আহি থাকিব লগা হয়, সি কাৰ লগত উঠা বহা কৰিব? ওচৰ চুবুৰীয়াৰ ল'ৰাকেইটাৰ লগত সি জানো জীৱন নকটাব? গতিকে ওচৰ চুবুৰীয়াৰ ল'ৰাকেইটাৰ চাৰিত্ৰিক বৈশিষ্ট্য যদি স্খলন ঘটে, মোৰ ল'ৰাটোক জানো ক্ৰিয়া নকৰিব? সেইকাৰণেই আমি সমগ্ৰ গাঁও সত্তাটোক, ৰামচন্দ্ৰই যে কৈছিলে, পৰম ব্ৰহ্ম ভগৱন্তই যেতিয়া ৰামচন্দ্ৰক কৈছিল যে তুমি এতিয়া আজৰি হ'লা, তুমি এতিয়া স্বৰ্গলৈ যাওঁ ব'লা, ৰামচন্দ্ৰই বাৰে বাৰে কৈছিলে মই যাব পাৰোঁ স্বৰ্গলৈ, কোনো কথা নাই, কিন্তু মোৰ গোটেই ৰাজ্যখন স্বৰ্গলৈ নিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হোৱা। ভগৱন্তক এগ্ৰিমেণ্ট কৰাইছে, গতি কৰিছিলে। গতিকে আপুনি মই শিক্ষিত হ'লেই নহ'ব, আমাৰ সমাজখনো শিক্ষিত হ'ব লাগিব। আমি এটা সুন্দৰ পথৰ সন্ধান ল'ব লাগিব, য'ত মৰম থাকিব, য'ত বিশ্বাস থাকিব, য'ত ভাল প্ৰদান কৰিছিল। সেই সময়ত ৰজা পৰীক্ষিতৰ লগত ৬০,০০০ ঋষিয়ে ঈশ্বৰৰ গুণানুকীৰ্তন শুনাৰ সৌভাগ্য হৈছিল। আৰু সময়ৰ গতিত ৰজা পৰীক্ষিতে বৈকুণ্ঠ ধামলৈ গতি কৰিল, কিন্তু ৬০,০০০ ঋষিৰ ভিতৰত এজনো বৈকুণ্ঠ ধামলৈ গতি কৰিল বুলি উল্লেখ নাই। কাৰণ তেওঁলোক আত্মভিমান আৰু নিজৰ আত্মগৌৰৱৰ মাজেৰে ঈশ্বৰৰ কথা শ্ৰৱণ কৰিছিল, একান্ত মনে শ্ৰৱণ কৰা নাছিল। সেই যিটো সংলাপ, সেই যিটো স্পীড ব্ৰেকাৰ, সেই যিটো গতিৰোধক চিন, সেই কথাষাৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে গম পাই গ'ল যে এই সংসাৰখনত আমি বহু ভাগ্যৰ বলত এই মানুহ জনমটো পাইছোঁ। এই ধুনীয়া মোৰ হাত দুখন, এই ধুনীয়া মোৰ দেহাটো, মৰম লগা মোৰ মাত কথা, মোৰ মৰম লগা এই সুন্দৰ দেহাটো যদি বদ অভ্যাস শিকাইছোঁ, তেতিয়াহ'লে মই ভবাৰ দৰে কিন্তু ঘৰখন নহ'ব। গতিকে প্ৰত্যেকৰ ঘৰখনেই সুখময় হ'ব লাগিব, শান্তিময় হ'ব লাগিব। সেইকাৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ অনুষ্ঠানটোৱে মানুহৰ ঘৰৰ এখন
গুণমালাৰে প্ৰতিষ্ঠিত গোঁসাই ঘৰ প্ৰস্তুত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। আৰু সেই গোঁসাই ঘৰত যেতিয়াই এগছি বন্তি জ্বলাই আইগৰাকীয়ে ঘৰখনৰ মানুহগৰাকীৰ কথা কৈছোঁ তেওঁ যদি মই বন্তি গছি জ্বলাই আহিলোঁ প্ৰভু সেৱা আভাস জনালে মৰম বাঢ়ে, বিশ্বাস বাঢ়ে। যিগৰাকী মানুহে নিজৰ মানুহজনৰ ওপৰত মৰম দিব জানে সেইগৰাকী মানুহক সেইজন মানুহ যে যিমান অভদ্ৰ আচৰণ কৰা মানুহ হ'লেও অমায়িক হৈ পৰে। এই বিশ্ব ব্ৰহ্মাণ্ডত এজন পুৰুষক বশ কোনে কৰিব পাৰে জানে? নিজৰ ভাৰ্যাৰ অবিহনে কোনেও বশ কৰিব নোৱাৰে। অজস্ৰ উদাহৰণ আছে, অজস্ৰ উদাহৰণ আছে। তিনি তলৈক্য জয় কৰি আহিব পাৰিব, কিন্তু নিজৰ মানুহগৰাকীয়েহে তেওঁক বশ কৰিব পাৰিব। সেইকাৰণে মানুহগৰাকীক লক্ষী স্বৰূপা আই বুলি কোৱা হয়। লক্ষী স্বৰূপা এগৰাকী আই হ'বলৈ হ'লে আচলতে কেনেকুৱা গুণৰ অধিকাৰী হ'ব লাগিব? মোৰ সন্মুখত আচলতে বেছিকৈ মই আইসকলক দেখিছোঁ, সেইকাৰণে মোৰ মেছেজটো ইফালে আহি আছে। আৰু আমাৰ কাম্য এখন ঘৰ, সঁচাকৈ এদিন আমি ঘৰ সাজিমে। আমি ঘৰ সাজিব লাগিব, তাত সুখ শান্তি আনন্দ এইবোৰ থাকিব লাগিব। যদি অভাৱ থাকে, যদি অসৎ আচৰণ থাকে, তেতিয়াহ'লে মোৰ দেউতাই মোক জন্ম দিয়া কি লাভ হ'ল? মোক শিক্ষা দীক্ষা দিয়া কি লাভ হ'ল? মই নাথাকিব পাৰে চাকৰি, নাথাকিব পাৰে মোৰ গাড়ী ঘোঁৰা, কিন্তু মোৰ এটা মন আছে, যিটো মন পবিত্ৰ মন, যিটো মন নিৰ্মল মন। মই মোৰ মাৰ সমবয়স্ক ব্যক্তিক মই মাতৃত্ব জ্ঞানৰ দৃষ্টিৰে চাবলৈ মই জানিছোঁ। মোৰ দেউতাৰ সমবয়স্ক ব্যক্তিক মই দেউতাৰ দৰে মই সন্মান কৰিব জানিছোঁ। মোৰ ভনীজনীৰ দৰে, মোৰ বাইদেউজনীৰ দৰে মই ব্যক্তিসকলক মোৰ আত্মীয় দৃষ্টিৰে মই চাবলৈ জানিছোঁ। এই যিটো ভাৱ, এই যিটো মন আমাৰ প্ৰত্যেকজন মানুহৰে যদি থাকে, তেতিয়াহ'লে আমাৰ সমাজখনত বাৰু এনেকুৱা অৱৰ্ণনীয় সমস্যাবিলাক হ'বনে? এই সমস্যাবোৰ নিৰ্মূল কৰিবলৈ হ'লে আমি এটাই মাত্ৰ উপায়, সেই উপায়টোৱে হৈছে ভক্তি, সেই উপায়টোৱে হৈছে ঈশ্বৰ আৰাধনা, সেই উপায়টোৱে হৈছে ভকতৰ সংগ। সেইকাৰণেই সাধু সংগলৈ আমি আহিব লাগে লাগে লাগে, ইয়াত কোনো গত্যন্তৰ নাই। সাউকতে কথাখিনি কোৱা হ'ল, কিয় আমি সাধু সংগলৈ আহিব লাগে, কিয় আমি নামঘৰ সেৱা কৰিব লাগে, কিয় আমাৰ ঘৰত নামঘৰ এটা লাগে, কিয় আমাৰ সমাজখন লাগে, এইখিনি কথা কম সময়ৰ ভিতৰত সংক্ষেপত উপস্থাপন কৰিলোঁ। এতিয়া আৰু কেইটামান আমি ব্যৱসায়িক দিশৰ কথা আমি আলোচনা কৰিম। যিকেইটা কথা আলোচনা নকৰিলে আচলতে অনুষ্ঠানবিলাক আধৰুৱা হৈ যাব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ গৰাকী অনাদি অনন্ত শ্ৰীহৰিয়ে যেতিয়া শিশু অৱস্থাত নিজৰ মাতৃৰ লগত তেখেতে বিভিন্ন ধৰণৰ কৰ্মৰ মাজেৰে জীৱন অতিবাহিত কৰিছিলে, সেই সময়ত সেই মাতৃগৰাকীয়ে সেই শিশুৰূপী কৃষ্ণক ইমান মৰমহনা এষাৰি মাত প্ৰদান কৰিছিলে। এই কথাষাৰৰ তাৎপৰ্য কি? যে বৰগীতত যে গুৰুজনাই লিখিব লগা হ'ল, উঠ উঠ বাপু গোপালহে নিশিপৰ ভাত ভৈলা কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকিবে লৈলা উঠ উঠ বাবু গোপালহে নিশিপৰ ভাত ভৈলা। এই পৃথিৱীত প্ৰত্যেকটো মানুহেই এষাৰ মৰম সনা মাত আশা কৰে। গতিকে আপুনি মই আমাৰ যিসকল শিশুক দেশৰ নাগৰিক বুলি গঢ় দিছোঁ, সেই শিশুসকলক মৰম সনা মাতেৰে আমি ডাঙৰ কৰিছোঁ নে নাই, এই কথাষাৰ তাৎপৰ্য বুজাবৰ কাৰণে এই বৰগীতটো তাত প্ৰয়োগ কৰা হৈছে। গতিকে আমি আশাবাদী, আমিও আমাৰ শিশুসকলক এষাৰি মৰম সনা মাতেৰে, কেৱল শিশুসকলকেই নহয়, পৃথিৱীত প্ৰত্যেকজন মানুহেই মৰম সনা মাত ভাল পায়। কবিয়ে কৈছে যে সৰ্বপ্ৰিয় হয় লোক বিনয়ী বচনে ৰাখা এই উপদেশ আপোনাৰ মনে। গতিকে বিনয়ী বচনৰ গৰাকী হ'বলৈ হ'লে আমি আচৰণ বিধি শিকিব লাগিব। এটা দিন আছিল যিটো দিনত নৈতিক শিক্ষাৰে শিক্ষিত হৈছিল, আক্ষৰিক শিক্ষাৰে শিক্ষিত হৈছিল আৰু আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হৈছিল টোলবিলাকত। কিন্তু আজিৰ শিক্ষানুষ্ঠানবিলাকত
আমাৰ পূজনীয় শিক্ষকসকল আছে, শিক্ষাৰ মানদণ্ড আক্ষৰিক শিক্ষাৰ ওপৰত ইমানেই গুৰুত্ব তাত আধ্যাত্মিকতাৰ প্ৰভাৱ বা নৈতিকতাৰ প্ৰভাৱ দিবলৈ অকণমানোৱে সময় নাই, কেৱল আক্ষৰিক শিক্ষা। গতিকে জীৱনত তিনিটা বস্তু লগ লাগিলে এটা বস্তু নিজে নিজে আহে। আপুনি মই প্ৰত্যেকে আমি নিশ্চয় কোনো ঠাইত হ'লেও শৰণ গ্ৰহণ কৰিছোঁ, নহয়নে বাৰু? শৰণ মানে আশ্ৰয়। জীৱনত শৰণ নোলোৱাকৈ যদি আমি এই সংসাৰৰ পৰা যাব লগা হয়, ভগৱন্তৰ ওচৰত বোলে ঠাই নাপায়। আহোঁতে আমি পিতৃঘাটে আহিছিলোঁ, যাওঁতে গুৰুঘাটে যাবগৈ লাগিব। গতিকে জীৱনত আপুনি যদি কোনোবাই শৰণ নোলোৱাকৈ আছে, আপুনি গুৰুমুখী হৈ শৰণ লওক, এয়া আমাৰ বিনম্ৰ প্ৰাৰ্থনা। আৰু শাস্ত্ৰ ভাগৱতে কৈছে শৰণ ল'বই লাগিব। শৰণ হৈছে কায় বাক্য মন। কায় মানে দেহাটো ঈশ্বৰক অৰ্পণ কৰিব লাগিব। বাক্য মানে কথাখিনি মুখৰ পৰা যিবোৰ ধ্বনি ওলায়, আৰু মন মানে যাক আমি ভাবি থাকোঁ। এই তিনিটা যেতিয়া এক হয়, তেতিয়া আৰু এটা বস্তু লগ লাগে, তাৰ নামে হৈছে চিত। কিন্তু চিত আপুনি পোনপটীয়াকৈ আনি লোৱা বস্তু নহয়। অৰ্থাৎ ভগৱন্তৰ ৰূপী এই পৰম ব্ৰহ্মক সন্তুষ্ট কৰিবলৈ কায় বাক্য মন হোৱাৰ লগে লগে চিত যেনেকৈ আহি যায়, এজন মানুহ তেতিয়াহে পূৰ্ণ মানুহ হয় বোলে, যেতিয়া নৈতিক শিক্ষা, আক্ষৰিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা, এই তিনিটা শিক্ষাৰে পৰিপূৰ্ণ হ'লেহে বোলে এজন মানুহ হ'ব। অৰ্থাৎ 4 নম্বৰ স্তৰটো আহি যায়। গতিকে আমি প্ৰত্যেকেই মানুহ নহয় জানো? গতিকে আমি প্ৰত্যেকে মানুহ হ'বলৈ হ'লে আমি এইজন মানুহ, আৰু এই মানুহজন হ'বলৈ হ'লে তিনিটা খুঁটা আমি এনেকৈ টানি গ'লে ক্ৰমান্বয়ে টানিব লাগিব। বৰ সহজত নাহে দেই, টানিব লাগিব, অলপ কষ্ট হ'ব। মানে জীৱনত যিকোনো কামেই সহজ নহয়, বহু কষ্ট, বহু সাধনা, বহু ত্যাগ, এইবিলাকৰ যোগেদিহে আমাৰ জীৱন সফলতা অৰ্জন কৰিব পাৰিম। যেতিয়া মৰম ঘনা মাতেৰে যেতিয়া পৰম ব্ৰহ্ম ভগৱন্তক মাতৃয়ে হাবুডুবু কৰিছিল, সেই মাতৃৰ মৰম কিমান আছে, এই মৰম চাবলৈ কিন্তু ঈশ্বৰে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছিল। আপোনাক মোকো ঈশ্বৰে বিভিন্ন ধৰণেৰে জুখি চাব, তেতিয়া আমি হতাশ হ'লে নহ'ব। মাকে কৈছিল, উপায় তই ইমান দেৰিলৈকে শুব নালাগে, উঠছোনো উপায়, তই উঠ শুন, তোৰ লগৰবিলাকে গৰু চৰাবলৈ আহিলে নহয়, তোক মই সোণৰ বাঁহী এটা বনাই দিম, উপায় তই উঠ। সোণৰ বাঁহী নালাগে, সোণৰ বাঁহী নালাগে, ৰূপৰ বাঁহী নালাগে, অলপ মিলাই দিবি কৈছিলো যে, মোহন বাঁহী নালাগে খোৱা মাই চোৰ বুলি বান্ধিলি মোক। এতিয়া মোক তেল মাৰিবলৈ আহিছা, মোক সোণৰ বাঁহী দিম বুলি কৈছা, ৰূপৰ বাঁহী দিম বুলি কৈছা, কিন্তু অকণমান আগত যে তুমি মোক চোৰ বুলি বান্ধিছিলা, নহ'ব। গতিকে পৰম ব্ৰহ্ম ভগৱন্তই বিভিন্ন ধৰণেৰে প্ৰতিবাদ কৰে। সেই প্ৰতিবাদবোৰ আপুনি মই খণ্ডন কৰিব লাগিব মৰমেৰে, খণ্ডন কৰিব লাগিব যুক্তিৰে, খণ্ডন কৰিব লাগিব সুহৃদয়তাৰে। এখন সুন্দৰ সৰ্বাংগ সুন্দৰ সমাজ যেতিয়া ৰজা পৰীক্ষিতৰ ওচৰত মহামুনি শুকদেৱে অনিমন্ত্ৰিত